নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰিজুমণি কিটচেন আৰু ৰেচিপি চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে বুলি। ময়ো ভালেই আছোঁ। আজি আচলতে মই কোনো ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ আগত অহা নাই। আচলতে মোৰ ছোৱালীজনীৰ আগষ্টৰ 1 তাৰিখ ছানডে বাৰ্থডে আছিলে। সেই উপলক্ষে ইউটিউব ফেমিলিৰ পৰা বহুতেই তাইক আশীৰ্বাদ আৰু মৰম দি শুভেচ্ছা বাণী পঠাই ভিডিঅ' পঠাইছিলে মোলৈ। মই ভাবিলোঁ সেই ভিডিঅ' ক্লিপকেইটা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু যিসকলে ভিডিঅ'কেইটা তাইক শুভেচ্ছা দি পঠাইছে তেওঁলোক সকলোকে থেংক ইউ ছ' মাছ। এনেকৈ আগলৈ আশীৰ্বাদ দি যাব। আহকচোন তেন্তে এই ভিডিঅ' ক্লিপকেইটা চাই লওক আপোনালোকে। হেল্ল' এভৰিৱান, কি খবৰ, কি কৰি আছে? আশা কৰোঁ সকলোৰে ভাল, আমিও ঠিকে আছোঁ। আৰু আজি মই মোৰ চেনেল মিষ্টাৰ এণ্ড মিছেছ ডেকাৰ পৰা অহা নাই। আজি মই আহিছোঁ ৰিজুমণিৰ কিটচেন এণ্ড ৰেচিপি চেনেলটিৰ পৰা। আৰু তাই খুব ধুনীয়া ধুনীয়া ৰেচিপি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকে। আপোনালোকে যদি নাই চোৱা নিশ্চয়কৈ চাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব, যাতে তাই নতুন ভিডিঅ' দিলে আপোনালোকে লগালগ ন'টিফিকেশ্যনবিলাক পাই থাকে। আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি অকণমান উৎসাহ দিব, সাহস দিব, তাই যাতে আগুৱাই যাব পাৰে। আৰু তাইৰ চেনেললৈ অহা আজি এটা বিশেষ কাৰণ হ'ল, তাইৰ আজি অকণমানি মাইনাজনীৰ বাৰ্থডে হয়, জন্মদিন হয় আজি। চ' মই এই সুযোগতে তাইৰ কণমানিজনীলৈ বহুত 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 বেছি শুভেচ্ছা, মৰম আৰু আশীৰ্বাদ জনাইছোঁ। উইচ ইউ এ হেপ্পী বাৰ্থডে মাইনা। তুমি আগুৱাই যোৱা, তোমাৰ মনৰ আশাবোৰ যাতে পূৰণ হয়, তুমি ডাঙৰ মানুহ হোৱা, সেয়ে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু আপোনালোকেও তাইক আশীৰ্বাদ কৰিব যাতে তাই আগুৱাই যাব পাৰে, সেয়াই। আৰু শেষত মই এটাই কথা ক'ব বিচাৰোঁ, মোৰো এটা চেনেল আছে। চেনেলটিৰ নাম হৈছে মিষ্টাৰ এণ্ড মিছেছ ডেকা। আপোনালোকে যদি নাই চোৱা চাব পাৰে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতে লিংকটো দিয়া থাকিব। আপোনালোকে চাই পেলাই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে, আৰু লগতে কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব। তেতিয়াহ'লে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনবিলাক লগালগ পাই থাকিব। সেয়াই, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমবোৰে আমাৰ কাৰণে বহুত মূল্যৱান হয়। সেয়াই। চ' থেংক ইউ ছ' মাছ। টেক কেয়াৰ, লাভ ইউ অল, বাই বাই। হেল্ল' এভৰিৱান, মই জুনমণি। আজি মই মোৰ নিজৰ চেনেলটোত নাই। আজি মই আহিছোঁ ৰিজুমণিৰ কিটচেন এণ্ড ৰেচিপি চেনেলটোলৈ। আজি ৰিজুমণিৰ ছোৱালীজনীৰ জন্মদিন হয়, গতিকে মোৰ ফালৰ পৰা গুণগুণলৈ বহুত 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 শুভেচ্ছা থাকিল তাইৰ জন্মদিনৰ। উইচ ইউ এ হেপ্পী বাৰ্থডে গুণগুণ। মে গড ব্লেছ ইউ এণ্ড মে ইউ বি হেপ্পী অল ইয়ৰ লাইফ। তুমি যাতে জীৱনত সদায় সুখী হৈ থাকা আৰু জীৱনত যাতে আগুৱাই যাব পাৰা, কোনো ধৰণৰ বিপদ আপদ বাধা বিঘিনিয়ে যাতে তোমাক ৰখাই ৰাখিব নোৱাৰে, মই সেয়াই আজি তোমাক মই শুভেচ্ছা জনালোঁ তোমাৰ জন্মদিনৰ দিনা। আজি তাই 6 বছৰ কমপ্লিট কৰিছে, গতিকে এই 6টা বসন্ত যিদৰে তাই ভালদৰে ভালে কুশলে পাৰ কৰিলে, আগন্তুক বসন্তবোৰো যে তাই কোনো ধৰণৰ বিপদ আপদ নোহোৱাকৈ জীৱনটো আগুৱাই যাব পাৰে আৰু জীৱনত যাতে সফলতা লাভ কৰিব পাৰে, গুণগুণলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। এইখিনিয়ে ক'লোঁ মই তাইৰ জন্মদিনত। আৰু গুণগুণৰ মাকৰ যিটো চেনেল ৰিজুমণিৰ কিটচেন এণ্ড ৰেচিপি, এই চেনেলটো বাৰু আপোনালোকে চাইছেনে? যদিহে নাই চোৱা এবাৰ নিশ্চয় চাব। তাই বৰ ধুনীয়া ধুনীয়া সুস্বাদু ব্যঞ্জনৰ ৰেচিপি শ্বেয়াৰ কৰে এই চেনেলটোত। আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, তাইৰ চেনেলটো যাতে আগবাঢ়ি যায়। আৰু লগতে আৰু এটা কথা কৈ থওঁ, মোৰো এটা সৰু ইউটিউব চেনেল আছে আৰু চেনেলটোৰ নাম হৈছে জুনমণি এণ্ড নীলোৎপলছ ৱৰ্ল্ড। এই চেনেলটোত মই বিভিন্ন ট্ৰেভেলিং ব্লগ দিওঁ আৰু লগতে ৰেচিপিও শ্বেয়াৰ কৰোঁ কেতিয়াবা। গতিকে মোৰ চেনেলটো এবাৰ ভিজিট কৰিবচোন। ডেছক্ৰিপশ্যন বক্সত বাৰু লিংকটো দি দিব আৰু ইয়াতে মই মোৰ চেনেলৰ নামটো দি দিম। এবাৰ নিশ্চয় ভিজিট কৰি চাব আৰু আপোনালোকে নিশ্চয় ভাল পাব। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই যোৱাত যাতে সহায় কৰে, মই তাকে আশা কৰিলোঁ। গতিকে আজিলৈ মই আহিছোঁ, বাই বাই। স্বাগতম জনাইছোঁ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। কি আনিছোঁ মই নাজানো। একচুৱেলি ৰিজুমণি ৰেচিপি এণ্ড কিটচেন, তেওঁৰ ৰিজুমণি কিটচেন এণ্ড ৰেচিপি তেওঁৰ চেনেলত আহিছোঁ। উল্টা পুল্টা হৈ গৈছে। একচুৱেলি তেওঁৰ ছোৱালীজনী গুণগুণ, মই টিকলি বুলি মাতোঁ, টিকলিৰ জন্মদিন, গতিকে দেওবাৰ দিনত পৰিছে জন্মদিন। আৰু তেওঁ কেতিয়াকৈ দিয়ে ভিডিঅ'টো মই গম নাপাওঁ, গতিকে দেওবাৰ দিন হয়, দেওবাৰে পৰিছে। গতিকে টিকলি, মই তোমালৈ বহুত বহুত জন্মদিনৰ শুভেচ্ছা জনালোঁ। আৰু তুমি আগুৱাই যোৱা, ডাঙৰ হোৱা, আৰু তুমি কেন্দ্ৰীয় বিদ্যালয়ত ছিট পাইছা, আমাৰ বাবে বহুত বেছি সুখী। গতিকে তুমি পঢ়া শুনা, ডাঙৰ হোৱা আৰু এগৰাকী ভাল মানে এগৰাকী
সুস্বাস্থ্যৱান এগৰাকী হোৱা আৰু যাতে সফল হোৱা আৰু চাকৰি কৰিবা নিশ্চয় চাকৰি কৰিব লাগিব গতিকে তোমাক বহুত বহুত বেছি মৰম আৰু শুভেচ্ছা জনালোঁ তোমাৰ যাতে অনাগত দিনবোৰো আহি থকা দিনবোৰো ভাল হওক আৰু তোমাৰ জীৱনটো সুন্দৰ হওক আৰু তুমি যাতে ভালকৈ থাকা আৰু পঢ়া শুনা ভালকৈ কৰা আৰু তোমাৰ জন্মদিনত বহুত বেছি মই আণ্টিয়ে কি বুলি দিম আৰু শুভেচ্ছা দিছোঁ আৰু মৰম দিছোঁ হাই গাইজ আজি মই আছোঁ ৰিজুমণি কিটচেন এণ্ড ৰেচিপি চেনেলত মানে ৰিজুমণিৰ ছোৱালীজনীৰ আজি বাৰ্থডে তো তাইক উইচ কৰিবৰ কাৰণে আহিছোঁ তো হেপী বাৰ্থডে গুণগুণ আৰু তোমাক বহুত মৰম দিলোঁ মোৰ ফালৰ পৰা আৰু ভগৱানৰ আশীৰ্বাদ সদায় যাতে তাইৰ লগত থাকে আৰু আপোনালোকে তাইক আশীৰ্বাদ কৰিব তাই যাতে এজনী ভাল মানুহ হ'ব পাৰে এয়াই কামনা কৰিলোঁ আৰু লগতে ক'ব বিচাৰিছোঁ ৰিজুমণিয়ে বহুত ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰে আপোনালোকক তো তাইক সদায় ছাপোৰ্ট কৰি যাব সদায় আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ অবিহনে তাই আগুৱাব নোৱাৰিব মানে আৰু লগতে মোৰো এটা চেনেল আছে তো আপোনালোকে যদি বিচাৰে মোৰ চেনেলটো একবাৰ চেক কৰিব পাৰে তো আজিলৈ এইখিনিয়ে আৰু গুণগুণক আকৌ এবাৰ মানে আশীৰ্বাদ কৰিছোঁ যাতে তাই সদায় সুখলে থাকে ভালে থাকে ভগৱানে সদায় তাইক ভালে ৰাখক এয়াই বিচাৰিছোঁ তো বাই হেপী বাৰ্থডে ওৱান্স এগেইন গুণগুণ বাই নমস্কাৰ মই কাশ্মী আৰু মোৰ ইউটিউব চেনেলটিৰ নাম হৈছে নগাঁৱৰ কাশ্মী আৰু আজি মই মোৰ চেনেলত নাই আজি মই আছোঁ ৰিজুমণি কিটচেন এণ্ড ৰেচিপি ইউটিউব চেনেলত আৰু তেখেতৰ ছোৱালীজনীৰ বাৰ্থডে আৰু তাৰ উপলক্ষে মই তাইক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ জন্মদিনৰ আৰু লগতে তাইৰ মনৰ আশা যে পূৰ্ণ হয় তাৰে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু জীৱনত তাই বিচৰা সকলো সুখখিনি পাওক সেয়াই মোৰ আশা পুনৰবাৰ বাৰ্থডে উইচ কৰিছোঁ হেপী বাৰ্থডে টু ইউ তাই এবাৰ 6 বছৰ কমপ্লিট হৈছে গতিকে বহুত শুভেচ্ছা জন্মদিনৰ আৰু আপোনালোকে আমাক এনেকৈ ছাপোৰ্ট কৰি যাব যিসকল আমাৰ ভিউৱাৰ্ছ আছে ছাবস্ক্ৰাইবাৰ আছে সকলোৱে আমাৰ দুইজনকে ছাপোৰ্ট কৰি যাব আৰু লগতে সকলো ইউটিউবাৰকে ছাপোৰ্ট কৰি যাব যাতে সকলোৱে একেলগে আগবাঢ়ি যাব পাৰে আৰু যিহেতু আমি সকলোৱে একেলগে কাম কৰি আছোঁ গতিকে আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম আশা আপোনালোকে সকলোকে ছাপোৰ্ট কৰিব সকলোকে আগবাঢ়ি যোৱাত সহায় কৰিব যি নহওক পুনৰবাৰ বাৰ্থডে শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী বাৰ্থডে টু ইউ ধন্যবাদ হাই ফ্ৰেণ্ডছ নমস্কাৰ আজি ৰিজুমণি কিটচেন এণ্ড ৰেচিপি চেনেলৰ ৰিজুমণিৰ কণমানি মাইনাজনীৰ জন্মদিন উপলক্ষে মই মানসী আছামী চেনেলৰ তৰফৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ গুণগুণ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুমি জীৱনত আগুৱাই যোৱা বাধাহীনভাৱে আৰু আপোনালোক সকলোৰে মৰম আৰু আশীষেৰে তোমাৰ জীৱন মধুময় হওক হেপী বাৰ্থডে গুণগুণ হেল্ল' এভৰিৱান মই অনামিকা বি ক্ৰিয়েটিভ উইথ অনামিকা চেনেলৰ তৰফৰ পৰা গুণগুণ তোমালৈ জন্মদিনৰ বহুত শুভকামনা অনাগত দিনবোৰ যেন তোমাৰ খুব সুন্দৰ আৰু সুখৰ হওক তাৰে কামনা কৰিলোঁ নমস্কাৰ মই দীপাঞ্জলি মই আজি মোৰ চেনেলত নাই মই আছোঁ ৰিজুমণি কিটচেন এণ্ড ব্লগ নামৰ চেনেলটোত এইটো এটা খুব সুন্দৰ চেনেল হয় তেওঁ আমাক ধুনীয়া ৰেচিপি আমাৰ মাজলৈ আগবঢ়ায় গতিকে আপোনালোকে যদি ভিজিট কৰা নাই নিশ্চয়কৈ এবাৰ ভিজিট কৰিব আৰু চেনেলটোক আগুৱাই যোৱাত সহায় কৰিব তেওঁৰ ছোৱালী গুণগুণৰ আজি শুভ জন্মদিন মোৰ ফালৰ পৰা মই গুণগুণলৈ উপজা দিনৰ বহুত মৰম আৰু আশীৰ্বাদ জনাইছোঁ তাই যেন আগলৈ এগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে আৰু জীৱনৰ সকলো বাটতে যেন সফলতা অৰ্জন কৰে তাৰে কামনা কৰিলোঁ আৰু অনাগত দিনবোৰত যেন তাই ভৱিষ্যত উজ্জ্বল হয় মই তাৰে কামনা কৰিছোঁ হেপী বাৰ্থডে গুণগুণ